নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংলিছৰ লেচন 6 পাৰ্টছ অফ দ্য বডি পয়েমটোৰ অসমীয়া অনুবাদ। আহাচোন কবিতাটো চাওঁ। পাৰ্টছ অফ দ্য বডি, শৰীৰৰ অংগবিলাক। টু লিটল হেণ্ডছ, দুটা সৰু হাত, and two little legs, দুটা সৰু ভৰি। one big back, এটা ডাঙৰ পিঠি, and one big chest, আৰু এখন ডাঙৰ বুকু। 10 little fingers, 10টা সৰু হাতৰ আঙুলি। 10 little toes, 10টা সৰু ভৰিৰ আঙুলি। 2 little eyes, দুটা সৰু চকু, and one little nose, এটা সৰু নাক। 2 little ears, দুখন সৰু কাণ, and 2 little feet, দুটা সৰু ভৰি। 1 little mouth, এখন সৰু মুখ, with lots of teeth, বহুত দাঁতেৰে সৈতে এখন সৰু মুখ। ৰজি লিপছ, গোলাপৰ পাহি ধৰে, গোলপীয়া ওঠ, এণ্ড এ বিগ ফৰহেড, আৰু এখন ডাঙৰ কপাল। এণ্ড লটছ অফ হেয়াৰ অন দ্য হেড, আৰু বহুত চুলিৰে সৈতে এটা মূৰ। 1 লিটল চিন, এটা সৰু থুতৰি, and 2 elbows, দুটা কিলাকতি। 2 little anchors, দুটা সৰু গাঁঠি, আমাৰ গেৰুহাৰ ওপৰত থকা দুটা সৰু গাঁঠি। and 2 eyebrows, চকুৰ ওপৰত থকা চেলাউৰিযোৰ, দুযোৰ চেলাউৰি। 1 long neck, এটা দীঘল ডিঙি, and 2 chubby cheeks, আৰু দুখন ফুলি থকা ধুনীয়া গাল। 2 long arms, দুটা দীঘল বাহু, and 2 round knees, দুটা গোল আঁঠু। These are the parts of my body, এইখিনিয়ে হৈছে মোৰ শৰীৰৰ অংগ। ইয়াত শৰীৰৰ অংগবিলাকৰ বিষয়ে সুন্দৰ বৰ্ণনা দিছে, তোমালোকে বুজি পালা নিশ্চয়। এতিয়া আহোঁ আমি ইয়াৰ কুৱেশ্যন এনচাৰখিনিলৈ। এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্স, সম্পূৰ্ণ বাক্যৰে সৈতে তলৰ কুৱেশ্যনবিলাকৰ উত্তৰবিলাক লিখা। কুৱেশ্যন নম্বৰ 1, হাউ মেনি ফিংগাৰ্ছ এণ্ড ট'জ আৰ দেয়াৰ ইন আৱাৰ বডি, আমাৰ শৰীৰত হাতৰ আঙুলি কেইটা আছে আৰু ভৰিৰ আঙুলি কেইটা আছে সুধিছে। There are 10 fingers and 10 toes in our body, আমাৰ শৰীৰত 10টা হাতৰ আঙুলি আৰু 10টা ভৰিৰ আঙুলি আছে। Number 2, how many elbows and eyebrows are there in our body, আমাৰ শৰীৰত কেইটা কিলাকতি আৰু কেইযোৰ চেলাউৰি আছে। There are 2 elbows and 2 eyebrows in our body, আমাৰ শৰীৰত দুটা কিলাকতি আৰু দুযোৰ চেলাউৰি আছে। Number 3, how many arms and knees are there in our body, আমাৰ শৰীৰত কেইটা বাহু আৰু কেইটা আঁঠু আছে। There are 2 arms, দুটা বাহু, and 2 knees, দুটা আঁঠু, in our body, আমাৰ শৰীৰত আছে। আমাৰ শৰীৰত দুটা আঁঠু আৰু দুটা বাহু আছে। Question number 4, find out 5 pairs of rhyming words from the poem, কবিতাটোৰ পৰা 5যোৰ ৰাইমিং ৱৰ্ডছ উলিয়াবলৈ কৈছে। ৰাইমিং ৱৰ্ডছ মানে হ'ল শুনিবলৈ একে, পিছৰ শব্দকেইটা শুনিবলৈ একে হয়, যেনেকৈ লেগ চেষ্ট, toes nose, feet teeth,
forehead, head, elbows, eyebrows, 6 knees. মই লিখি থৈছোঁ চাই লোৱা। toes, nose, feet, teeth, forehead, head, elbows, eyebrows, 6 knees. এয়াই আছিলে এই কবিতাটোৰ কুৱেশ্যন এনচাৰ। যদি তোমালোকে বুজি পাইছা কবিতাটো, মোৰ ভিডিঅ'সমূহ চাই যদি ভাল পাইছা, তোমালোকে এটা লাইক কৰিবা ভিডিঅ'টো আৰু লগৰ তোমাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা। আৰু যদি পিছৰ ভিডিঅ'বিলাক প্ৰয়োজন হয় তাৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।